আসসালামু আলাইকুম মই ইয়াৰে মোৰ ইউটিউব চেনেল ইয়াৰা নাৰিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু যিসকল নতুন তেওঁলোকক মই নতুনকৈ স্বাগতম জনাইছোঁ আৰু যদিহে তেওঁলোকে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰি লোৱা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটি দবাবলৈ একেবাৰে নাপাহৰিব যাতে মই আহিবলগীয়া নতুন নতুন ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে তেন্তে আজি এতিয়া ভাবিছোঁ এটা নতুনকৈ ব্লগ লৈ আপোনালোকৰ লগত ওচৰলৈ আহিছোঁ ভাবিছোঁ ডেইলি ব্লগ কিনো কৰোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এতিয়া ব্লগ আৰম্ভ কৰোঁ বুলি কওঁতে 11:30 বাজি গ'লগৈ ছোৱালীজনী যিহেতু ঘৰত নাই দিয়া তাইক মই মাৰ ঘৰত থৈ আহিছোঁ মোৰ যিহেতু কাম এটা আছিলে সেয়েহে তাইক ৰাতিপুৱাই বাপেকে থৈ আহিলেগৈ নানীহঁতৰ ঘৰত নাই নানীয়েকৰ ঘৰলৈ আবেলিলৈ আকৌ লৈ আহিব তাইক সেয়েহে মই ভাবিলোঁ আপোনালোকৰ লগত আজি দিনটোতনো কি কৰোঁ তাকে আপোনালোকৰ লগত দেখুৱাওঁ জল্দি মোৰ অলপ কৰিবলগীয়া কাম আছে তাকে আপোনালোকৰ লগত দেখুৱাওঁ আৰু আবেলিলৈ ভাবিছোঁ মই যিহেতু মই চাদৰ মেখেলা এযোৰ চিলাই আনি থৈছোঁ কিন্তু দহি গুঠা হোৱা নাই সেয়েহে ভাবিলোঁ দহিনো কেনেকৈ গুঠে তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি নাজানো ভালকৈ তথাপি অকণমান কৰি দেখুৱাম বুলি ভাবিছোঁ আপোনালোকৰ লগত আৰু ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই গৈ থাকক তেন্তে আপোনালোকক লগ পাই আছোঁ যিহেতু মই জল্দি কৰি ৰাতিপুৱা গুচি যাব লগা হোৱাত মই এইবোৰ মুচিব নোৱাৰিলোঁ সেয়েহে এতিয়া মই গোটেই আৰিয়া নাই যিহেতু সেয়েহে মই জল্দি এইখিনি ভালকৈ মুচি লৈছোঁ লেমিনেশ্যন কৰা ফাৰ্নিচাৰ সহজতে ধূলিবোৰ দেখা পোৱা যায় সেয়েহে বেয়া লাগে দুদিনৰ মূৰে মই অলপ এইদৰে মুচিবলৈ চেষ্টা কৰোঁ আৰু লগত জানেই যিসকলে হাউচ ৱাইফ হয় তেওঁলোকে গম পায়েই কেনেকুৱা কাম ৰেগুলাৰ এইবোৰ মুচি থাকিলেও আকৌ লেতেৰা হৈয়ে থাকে সেয়েহে চাই গৈ থাকক মইনো আৰু কি কাম কৰি থাকোঁ হেল্ল' ফ্ৰেণ্ডছ ফাইনেলি গা পা ধুই ভাত পানী খাই মেলি হৈ গ'ল আৰু এতিয়া ভাবিছোঁ আপোনালোকৰ লগত প্ৰথমতে মই কৈছোঁ যে চাদৰ মেখেলা দহি গুঠিব লগা আছে মোৰ যিহেতু মই চিলাই মেলি আনি থৈ দিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি মই প্ৰথমতে কৈছোঁ আৰু আজিৰ দিনটোত মই কি কৰোঁ তাকে অলপমান দেখুৱালোঁ আৰু বাকীখিনি দেখুওৱা নহ'ল আপোনালোকে জানে মই দিনত ভাত নবনাওঁ আৰু ৰাতিলৈ বনাম আৰু ৰাতিলৈ ভাবিছোঁ আপোনালোকৰ লগত ফুলকবি আৰু আলুৰ গ্ৰেভি এটা ৰেচিপি চিম্পুল আৰু ইউনিক ৰেচিপি শ্বেয়াৰ কৰোঁ বুলি যিহেতু আৰিয়া নাইকিয়া আৰিয়া থাকিলে এইখিনি সম্ভৱেই নহয় আপোনালোকৰ লগত দেখুওৱা যিহেতু তাই কোনো পধ্যেই কেমেৰা ক'তো লগাবই নিদিয়ে তাই উৎপাতে কৰি থাকে এনিটাইম আপোনালোকে ভিডিঅ'বোৰ যদিহে চাইছে তেনেহ'লে জানে মোৰ কথাবোৰ আৰিয়া দুষ্টামিবোৰ কেনেকুৱা সেয়েহে আৰু আজি যিযোৰ চাদৰ মেখেলা মই চিলাই মেলি থৈ দিছোঁ সেই চাদৰ মেখেলাযোৰ মই লৈছিলোঁ ফেচবুক পেজ চানবি মেখেলা হ'লচেল ফেচবুক পেজৰ পৰা বহুতে ভাবি থাকে যে ফেচবুকৰ চাদৰ মেখেলাবোৰ কেনেকুৱা আহে ৰিয়েলত সেয়ে ভাবিলোঁ আপোনালোকৰ লগত ইয়াৰ ৰিভিউটো শ্বেয়াৰ কৰোঁ আৰু লগতে মইনো কেনেকৈ এই চাদৰত দহি লগাওঁ তাকে শ্বেয়াৰ কৰোঁ বুলি তেন্তে বোলক চাই লওঁ মইনো কেনেকৈ চাদৰৰ দহি লগাওঁ চানবি মেখেলা হ'লচেলৰ পৰা লোৱা চাদৰ মেখেলাযোৰ হৈছে এইযোৰ চাদৰ মেখেলা আৰু চাদৰ মেখেলাযোৰ ভালেই আহিছে এইযোৰ মিক্স পাটৰ চাদৰ মেখেলা আছিলে যিযোৰ মই 3000 টকাত লৈছিলোঁ আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব কাপোৰযোৰ মিনা কৰা আৰু বেডশ্বীট ডিজাইনৰ হয় আৰু এতিয়া দহি বটিবৰ বাবে মই লৈছোঁ এইদৰে ৰিল গুলি পায় এইদৰে দহি গঠা গুলি মই যিহেতু ডলফিনৰ পৰা কিনি আনিছিলোঁ লগতে সৰু বেজী এটা আৰু লৈ লৈছোঁ এয়া মণিগুটি পেকেট পায় মই তাকে ডলফিনৰ পৰা কিনি আনিছোঁ আৰু লগতে এখন লৈ লৈছোঁ ডায়েৰী এইটো ডাঠ হয় এইদৰে মই সূতাখিনি ভালকৈ এইদৰে মেৰিয়াই লৈছোঁ তেতিয়াহে যিমানখিনি লাগে আপোনালোকক সিমানখিনি এইদৰে মেৰিয়াই ল'ব আপোনালোকে আৰু এতিয়া মই এইখিনি মেৰিয়াই হৈ গ'ল মোক যিমানখিনি প্ৰয়োজন হয় এতিয়া মই কেঁচি এখনৰ সহায়ত এইখিনি কাটি ল'ম এইখিনি কাটি লোৱাৰ পাছতে মই আপোনালোকক বাকীখিনি দেখুৱাই আছোঁ এয়া মই এতিয়া এই সূতাখিনি গোটেইখিনি কাটি সমান কৰি ল'লোঁ এতিয়া মই বেজী এটাত সূতা ভৰাই লৈ আৰু মণিগুটি এটা লৈছোঁ প্ৰথমতে মই মণিগুটিটো বেজীটো সূতাডালত সোমোৱাই দিলোঁ সোমাই দিয়াৰ পাছত এতিয়া মই শেষৰফালে এটা গাঁঠি মাৰি লৈছোঁ নামাৰিলেও হয় গতিকে মই এটা মাৰি লৈছোঁ আৰু এতিয়া মই একে ছাইডৰ পৰা দিয়া নাই মই অলপ মাজৰ পৰা দিছোঁ এতিয়া মই মণিগুটিটো এইদৰে সোমোৱাই দি অলপমান জেগা ৰাখিছোঁ আৰু মণিগুটিটো আকৌ সিফালৰ পৰাও বেজীৰে এইদৰে দেখিছে নহয় এই সিফালৰ পৰাও আকৌ আপোনালোকে সোমোৱাই দিব যাতে মণিগুটিটো সূতাডালৰ মাজত হয় তেতিয়াহে দেখিবলৈ দহিটো ভাল হ'ব এতিয়া মই এইদৰে দুইফালে ৰছী ৰাখিছোঁ যিহেতু মই সূতাখিনি বান্ধিব লাগিব এতিয়া মই মাজৰ মণি
মাজডোখৰতে এই কাটি থোৱা সূতাখিনি গাঁঠি মাৰি ল'ম দুই চাইডে। যিমানখিনি প্ৰয়োজন হয় আপোনালোকে যিমান দীঘল দিব বিচাৰে সিমানখিনি আপোনালোকে দীঘল দি আপোনালোকে এইদৰে টানকৈ গাঁঠিটো মাৰি ল'ব, নহ'লে ওলাই যাব। সেয়েহে টানকৈ যিমান পাৰে আপোনালোকে গাঁঠিটো দি ল'ব। আৰু এয়া মোৰ গাঁঠি মাৰি হৈ গ'ল। আৰু এতিয়া মই যিহেতু দহি বটিম সকলোৱে জানে, এতিয়া মই এইদৰে ঘূৰাই পেলাই ইয়াতে মই এটা গাঁঠি মাৰি লৈছোঁ, যাতে এইদৰে সূতাখিনি টান হৈ যায় আৰু দেখিবলৈ ভাল হয়। সেয়েহে মই এইদৰে গাঁঠি মাৰি লৈছোঁ। আৰু যিমান পাৰে আপোনালোকে গাঁঠি এটা মাৰি লৈ আপোনালোকে ৰাউণ্ড ঘূৰাব, তেতিয়াহে সূতাখিনি টান হৈ থাকিব আৰু ধুই দিলেও বা সহজতে পিন্ধি গ'লেও খুলি নাযায়। মানে ইয়াৰ গাঁঠিটো যিহেতু পিছল হয়, সূতাখিনি বহুত চিল্কৰ হয়, সেয়েহে সোনকালে সূতাবোৰ ওলাই যায়। আৰু মই জেনেৰেল গুলি ব্যৱহাৰ কৰিছোঁ, আপোনালোকে জেনেৰেল গুলিয়ে ব্যৱহাৰ কৰিব, নহ'লে চিল্কৰ হয়, ইয়াৰ গাঁঠিটো ভালকৈ নৰ'ব। আৰু এইদৰে মই ঘূৰাই লৈ এতিয়া মই গাঁঠি মাৰি ল'ম সেইডোখৰ জেগাতে। এয়া দেখিছে মই এইদৰে গাঁঠি মাৰি লৈছোঁ। আপোনালোকে ভালকৈ গাঁঠিটো মাৰিব যাতে খুলি নাযায়, যিহেতু বহুত পিছল হয় সূতাখিনি, সেয়েহে সোনকালে খুলি যোৱাৰ চান্স থাকে। এতিয়া মই এইখিনি কেঁচি এডালৰ সহায়তে ৰছীডাল কাটি ল'লোঁ। আৰু এতিয়া মই এই সূতাখিনিৰ জোখতে মই গোটেইখিনি কাটি ল'ম। কিমান দীঘল প্ৰয়োজন হয় সেইখিনি আপোনালোকৰ মতে দিব, কিছুমানে দীঘল ভাল পায়, কিছুমানে চুটি, মই মোৰ মতে দিছোঁ। এয়া দেখিছে এতিয়া অকণমান আনইভেন হৈ আছে। এতিয়া মই এই গোটেইখিনি ভালকৈ কেঁচি এপাতৰ সহায়ত মিলাই ল'ম গোটেইখিনি, যাতে দেখিবলৈ ভাল হয়। ফাইনেলি মোৰ ৰেডি হৈ গ'ল দহি বটা। মই এইদৰে বাকীখিনি পিছত কৰি ল'ম বাৰু। এতিয়া মই বেলেগ এখন চাদৰ মই নিজে কৰিছোঁ, এয়া দেখিছে নহয়, এইখনত মই অলপ দীঘলকৈ কৰিছোঁ মণিগুটি লগাই। কেনেকুৱা হৈছে কমেণ্টত জনাব। আপোনালোকক অকণমান চাদৰৰ দহি গুঠা দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু কেনেকুৱা হৈছে নাজানো, কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যিহেতু মই অলপমান দেখুৱালোঁ আপোনালোকক, যে আৰিয়া আহি পালেহি, সেয়েহে আৰিয়া অহা আগতে মই গোটেইখিনি ভালকৈ চিজিল কৰি মেলি থৈ দিলোঁ। জানেই আৰিয়াই কেনেকুৱা দুষ্টামি কৰি থাকে, আৰু এই চব উলট পালট কৰি দিব নহ'লে। সেয়েহে জলদীকৈ আপোনালোকক মই বেলেগ এযোৰ কাপোৰৰ ফাইনেল লুকটো দেখুৱাই দিলোঁ। কেনেকুৱা হৈছে কমেণ্টত জনাব। যিহেতু ভুল হ'বও পাৰে, মই নাজানো, তথাপি কৰিবলৈ চেষ্টা কৰিলোঁ। দুইযোৰ মই নিজেই কৰিছোঁ। প্ৰথমতে মই আপোনালোকক কৈছোঁ যে এটা ফুলকবি আৰু আলুৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু যিহেতু এতিয়া সন্ধিয়া হৈ গ'লহি, এইফালে আৰিয়া আহি পালেহি। এইফালে আৰিয়া দুষ্ট আৰু আহি পাই লৈ দুষ্ট আৰম্ভ হৈ গ'লগৈ তাই। ময়ো চাহ তাহ খাই লৈ আপোনালোকক ফুলকবি ৰেচিপিটোৰ সৈতে একেবাৰে আপোনালোকক লগ পাই আছোঁ। আলু আৰু ফুলকবিৰ ৰেচিপিটো বনাবৰ বাবে মই লৈছোঁ এইফালে আলু আৰু ফুলকবি, আনফালে লৈ লৈছোঁ বিলাহী, নহৰু, কেঁচা জলকীয়া, আদা আৰু পিঁয়াজ এইদৰে কুটি ল'লোঁ। আৰু আনফালে মই কেৰাহী এখনত 2 চামুচ পৰিমাণৰ তেল দি দিছোঁ। আৰু লগতে কাটি থৈ দিয়া জলকীয়া, নহৰু, আদা, পিঁয়াজ আৰু গোটেইখিনি ভালকৈ দি অলপ সময় মই এইখিনি ভালকৈ ভাজি ল'ম। ইয়াৰ পিছতে মই এইখিনি মোৰ ভাজি হৈ গ'ল। এতিয়া মই ঢালি দিছোঁ বিলাহীখিনি কাটি থৈ দিয়া। এতিয়া মই গোটেই বিলাহীখিনি কম ফ্লেমত ফ্ৰাই কৰি ল'ম। আৰু এইখিনি মোৰ প্ৰায় ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি পেষ্ট বনাই ল'ম। আনফালে মই আকৌ সেই একেখন কেৰাহীতে 2 চামুচ পৰিমাণৰ মিঠাতেল দি দিছোঁ। দি লৈ এতিয়া মই ফুলকবিখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। মিডিয়াম ফ্লেমত ফ্ৰাই কৰি ল'ব, যিহেতু তলত লাগি যাব। আনফালে মই এয়া পেষ্টখিনি বনাই ল'লোঁ বিলাহীৰ। এয়া মোৰ ফাইনেলি ৰেডি হৈ গ'লগৈ ফুলকবিখিনি। বেছিকৈ ফ্ৰাই নকৰিব, 30% মানে ফ্ৰাই কৰিলে হ'ব। এতিয়া মই আকৌ সেই একেখন কেৰাহীতে 2 চামুচ পৰিমাণৰ তেল দি ইয়াত মই আলুখিনি ফ্ৰাই কৰি ল'ম। এয়া দেখিছে আলুখিনি প্ৰায় 30% মান ফ্ৰাই হৈ গৈছে। এতিয়া মই আনফালে লৈ লৈছোঁ তেজপাত, ইলাচি, লং আৰু ডালচেনি। এতিয়া মই কেৰাহী এখনত আকৌ 2 চামুচ পৰিমাণৰ তেল দি ইয়াত মই কাটি থৈ দিয়া কেঁচা পিঁয়াজখিনি, লগতে তেজপাত, লংচেনি, লগতে ডালচেনি গোটেইখিনি ভালকৈ লৰাই ল'লোঁ। এতিয়া মই যিহেতু পেষ্টখিনি বনাই থৈ দিছোঁ, এই ৰেচিপিটোত গ্ৰেভিখিনিয়ে মেইন হয়, সেয়েহে মই গোটেই পেষ্টখিনি ইয়াত ঢালি দি ভালকৈ ভাজি ল'ম মিডিয়াম ফ্লেমত। যিহেতু এইখিনিত ভাজি হৈ গ'ল, এতিয়া মই 1 চামুচ পৰিমাণৰ সোৱাদ অনুসাৰে দি দিছোঁ নিমখ, লগতে জিৰা গুড়া, হালধি গুড়া আৰু লগতে দিছোঁ 1 চামুচ পৰিমাণৰ ৰেড চিলি পাউডাৰ। এইখিনি ভালকৈ মিডিয়াম ফ্লেমত আপোনালোকে ভাজি ল'ব। ভাজি ল'লেহে ইয়াৰ গোন্ধটো ভালকৈ আহিব। এয়া মোৰ ভাজি হৈ গ'ল। এতিয়া মই 1 কাপ পৰিমাণৰ ইয়াত পানী দি দিছোঁ। দি লৈ এতিয়া মই ঢাকন এখন মাৰি এইখিনি অলপ সময় সিজিবলৈ দিম, 2 বা 3 মিনিট সময়। এয়া মোৰ ৰেডি হৈ গ'লগৈ গ্ৰেভিখিনি। এতিয়া মই ফ্ৰাই কৰি থৈ দিয়া ইয়াৰ ওপৰত ফুলকবি আৰু আলুখিনি ভালকৈ ঢালি দি এতিয়া মই এই গোটেইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। এইদৰে ফ্ৰাই কৰি ল'লে যিহেতু মছলাখিনি
ভিতৰলৈ আলু আৰু ফুলকবি ভিতৰলৈ সোমাই যাব। ঢাকন এখন দি মই এইদৰে ফ্ৰাই কৰি ল'লোঁ। এয়া দেখিছে ফাইনেলি মই এইখিনি ভাজি হৈ গ'ল। এতিয়া মই ইয়াত সিজিবৰ বাবে যিহেতু মই 30%ই গোটেইখিনি ফ্ৰাই কৰি লৈছিলোঁ, এতিয়া মই গোটেইখিনি সিজিবৰ বাবে মই পানী ঢালি দিছোঁ। আপোনালোকৰ অনুসাৰে দিব যিমানখিনি প্ৰয়োজন হয়। এতিয়া মোৰ এয়া দেখিছে উতলি আছে। এইদৰে মাজে মাজে আপোনালোকে লৰাই থাকিব। এয়া মোৰ ফাইনেলি হৈ গৈছে। এতিয়া মই ইয়াত 1 চামুচ পৰিমাণৰ গৰম মছলা আৰু 1 চামুচ পৰিমাণৰ মিট মছলা ঢালি দিছোঁ গোন্ধৰ বাবে। এতিয়া মই এইখিনি 5 মিনিট সময় সিজিবলৈ দিম। সিজোৱাৰ পাছতে আপোনালোকে দেখিছে এয়া মোৰ ফাইনেলি ৰেডি হৈ গৈছে মোৰ গ্ৰেভিখিনি ফুলকবি আৰু আলুৰ। এয়া দেখিছে কিমান গাঢ় হৈ গৈছেগৈ। এইখিনি যিমান পাৰে ডাঠ কৰিব, যিহেতু গ্ৰেভি বনাম ন। ফাইনেলি মোৰ এয়া ৰেডি হৈ গ'ল। এতিয়া মই ছাৰ্ভ কৰিবৰ বাবে বইল বাতি এটাত গোটেইখিনি ঢালি ল'লোঁ। এতিয়া মই গোটেইখিনি ওপৰত ধনিয়া পাত দি গাৰ্নিচিং কৰি দিছোঁ। ফাইনেলি মোৰ আলু ফুলকবিৰ ৰেচিপি ৰেডি। ফাইনেলি ভাত তৰকাৰী বনাই মেলি হৈ গ'ল। এতিয়া যিহেতু বহুত ৰাতি হৈ গ'ল, ভাবিছোঁ ভিডিঅ'টো এণ্ডিং কৰোঁ। আজি মই দিয়া আলু আৰু ফুলকবিৰ গ্ৰেভিৰ ৰেচিপিটো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদিহে মোৰ গোটেই দিনটো ব্লগটো চাই ভাল পালে তেন্তে যিমান পাৰে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু যিমান পাৰে মোৰ চেনেলটো শ্বেয়াৰ কৰি যাব। আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে তেওঁলোকক পুনৰবাৰ অনুৰোধ জনাইছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। যিহেতু ছাবস্ক্ৰাইব আৰু লাইক আৰু চেঞ্জ সকলোবোৰ ফ্ৰী হয়, একেবাৰে ফ্ৰী হয়। তেন্তে প্লিজ কনজুচি নকৰিব, প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকৰ এটা ছাবস্ক্ৰাইব আৰু লাইকে আমাক বহুতো আগ্ৰহী কৰি তোলে। তেন্তে বেছি দীঘলীয়া কৰি নাথাকোঁ, ভালে থাকক, সুস্থ থাকক। নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আপোনালোকক, যিহেতু আপোনালোকে সুস্থ থাকিলেহে মোৰ ভিডিঅ'বোৰ চাই থাকিব পাৰিব। তেন্তে আজিলৈ গুড নাইট, টাটা, বাই বাই।